গুড মৰ্ণিং ফ্ৰেণ্ডছ, আপোনালোক সকলোকে বহুত দিনৰ মূৰত মই অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজিৰ ব্লগটো মই ৰাতিপুৱাৰ এই টোপালপিটা বৰষুণ জাকৰে আৰম্ভণি কৰিছোঁ। দেখিছেনে কিমান বৰষুণ দি আছে। ৰাতিপুৱা বৰষুণ দি আগফালে পূৰা পানী হৈ গৈছে আৰু এনেকৈ বৰষুণ দি থাকিলে চাগে পথাৰত বানপানীয়ে হৈ যাব। চৰাই চিৰিকটিবিলাকৰ অৱস্থা নাইকিয়া হৈছে, গঁৰালত থাকিব নোৱাৰিছে। দেখিছেনে কিমান পানী আছে। এই পানীখিনি দেখিয়ে অনুমান কৰিব পাৰিছে চাগে নিশ্চয় যে বৰষুণ কিমান জোৰত দি আছে। আৰু আজি এঠাইলৈ যাবও লাগিব, আপোনালোকক দেখুৱাম বাৰু। এতিয়া মই ওলাই আহিলোঁ যাবলৈ। মই যাব ওলাইছোঁ নগাঁও, মোৰ মামাৰ বিয়ালৈ। তাকে গৈ আছোঁ এতিয়া। নগাঁও যাবলৈ তেজপুৰেদি সোমাই আহিছোঁ। তেজপুৰত পূজা মণ্ডপবিলাক সজাই আছে। অৱশ্যে এই ব্লগটো মোৰ কেতিয়াবাতে শ্বুট কৰা হয়, কেতিয়াবাতে বনাইছিলোঁ আৰু খালি ইউটিউবত আপলোড কৰা নাছিলোঁ। দেৰি হ'ল দিয়াটো, তাৰ বাবে ক্ষমা কৰিব। আৰু আহি পাইছোঁহি ভোমোৰাগুৰি ব্ৰিজ। অলপ পিছতে ব্ৰহ্মপুত্ৰ নদীখন পাম আৰু। চাওক কিমান ধুনীয়া পৰিৱেশ। আকাশত চাওক ডাৱৰ আৰু সূৰ্যৰ কি পৰিৱেশ। এতিয়া আহিলৈ নগাঁও বাইপাছতে ৰখিছোঁ, অলপ ভাগৰটো মাৰি লওঁ বুলি। আৰু এতিয়া আমি আহি নগাঁও টাউন পালোঁহি। এতিয়া টাউনত অলপ বজাৰ কৰি লওঁ, সেইবাবে ৰৈ আছোঁ টাউনৰ মাজতে। বহুত ভিৰ টাউনত, কাৰণ পূজাৰ বজাৰ, সকলোৱে পূজাৰ বজাৰ কৰিম বুলি ওলাই আহিছে সন্ধিয়া বেলা। সেয়ে দেখিছেনে কিমান ভিৰ, আৰু দোকানতো ভিৰ। আৰু টাউনৰ পৰা আহিলৈ মামাৰ ঘৰ পালোঁহি। আৰু এতিয়া মামাৰ পানী তোলা পৰ্ব আছিলে। পানী তুলি গোপিনীসকল আহি আছে। তেনেকুৱাতে মই পাইছোঁহি। বাৰাণ্ডাৰ পৰাই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ স্মৃতি হিচাপে। সৌজনী মোৰ মাও গৈছিলে পানী তোলাত, আৰু এইজনী কলৰ ধৰি থকাজনী মোৰ জেঠাই হয়। ইফালে মাহী, সকলোবোৰ গৈছে ভায়েকৰ বিয়া বুলি উলহ মালহেৰে। এতিয়া মোৰ মামাক গা ধুৱাবলৈ গোপিনীসকলে লৈ আহিছে, আৰু জেঠাই মাকৰ কামখিনি কৰি আছে, কাৰণ আইতা বিচনাত পৰি আছে। আইতাই উঠিব বহিব নোৱাৰে, সেইকাৰণে মাকৰ কামখিনি জেঠায়ে কৰি আছে। ভায়েকক নোৱাবলৈ আৰম্ভ কৰিছে আৰু গোপিনীৰ নিয়মখিনি কৰিছে। মই বিশেষ একো নাজানো বাৰু, আপোনালোকে চাই থাকক। এতিয়া আকৌ মামাক গা পা ধুৱাই ভিতৰলৈ দাদা এজনে দাঙি লৈ আহিছে। এয়া আমাৰ অসমীয়া বিয়াৰ পৰম্পৰা। এতিয়া আমি সকলোৱে কইনা আনিবলৈ ৰহা টোলগেটত ৰৈ আছোঁ, কাৰণ কইনা আমি গুৱাহাটীৰ পৰা আনিবলৈ যাম। সেইফালে আহোঁতে টোলগেটত ৰ'বলগীয়া হ'ল। এতিয়া আমি যাত্ৰাটো আৰম্ভ কৰিছোঁ, আৰু মোৰ লগতে আপোনালোকেও মোৰ যাত্ৰাটো উপভোগ কৰক।
এয়া আহি পালোহি শৰাইঘাটৰ দলং। শেষত আমি সকলোৱে আহি কইনাৰ পদূলি পালোহি, মানে মোৰ হ'বলগীয়া মামীৰ ঘৰ পালোহি আৰু মামাক আদৰিবলৈ কইনাৰ ঘৰৰ মানুহে এনেদৰে ফূৰ্তি কৰিছিলে। মামা গাড়ীৰ পৰা নামি আহিল আৰু মামাক গড় ভেটিছে। তাৰ আগতে মাহীয়ে মামাক কাপোৰযোৰ অলপ ঠিক কৰি দিছে। এতিয়া মামা এয়া মামীৰ দুৱাৰমুখত মামীৰ ককায়েকে আদৰিছে আৰু দাঙি লৈ ভিতৰলৈ লৈ যাব ধৰিছে। আমি সকলো দৰাৰ পিছে পিছে ভিতৰলৈ সোমাই আহিলোঁ আৰু ৰভাৰ তুলিতে সকলোৱে বহিলোঁ দৰাৰ লগতে।